হেল্ল' ফ্ৰেণ্ডছ, আমি গৈ আছোঁ ভূটান। হাজবেণ্ডে ছুটীত আহোঁতে কৈছিলে যে ভূটান ফুৰাবলৈ লৈ যাম বুলি, চ' যোৱা হোৱা নাছিলে আৰু এতিয়া আমি ওলাইছোঁ ভূটান যাবলৈ। ছুটী শেষেই হ'ব হ'ল। এয়া হাজবেণ্ড ড্ৰাইভ কৰি আছে, এয়া ভাইটি আৰু এয়া মই, এয়া হাজবেণ্ডৰ ফ্ৰেণ্ড। এতিয়া আমি গৈ আছোঁ ভূটান। হাজবেণ্ডে ড্ৰাইভ কৰি আছে, হাজবেণ্ডক মাতি আছিলোঁ মই, কিন্তু সি ড্ৰাইভ কৰি আছে কাৰণে চাব পৰা নাছিলে। কিন্তু হাজবেণ্ডক মাতোতে চালে ভাইটিয়েহে। আৰু এতিয়া আমি অলপমান পাছতে গৈ পাম। চ' ভিডিঅ'টো ইমান লং নকৰোঁ, কাৰণ আপোনালোকৰো চাই বৰিং লাগিব ন। চ' সেইকাৰণে আৰু অলপমান শ্বৰ্টকৈ দিব চেষ্টা কৰিছোঁ মই। ব'লক ভিডিঅ'টো আপোনালোকে চাই থাকক। আৰু এয়া হ'ল মই, কি কৰিমনো, আছোঁ এনেকৈ। আৰু আমি আহি পালোঁ ভূটান গেট। এতিয়া ইয়াতে ভিতৰত সোমাব লাগিব। আমি যাম এতিয়া ভিতৰত সোমাই। এয়া আকৌ এবাৰ মই, আৰু এয়া হ'ল মোৰ হাবিবি আৰু এই মই। চ' অকণমান এনেই হাবিবিৰ লগত ভালদৰে গৈ আছিলোঁ। আৰু এয়া আমি আহিলোঁ ভিতৰত সোমাই। ইয়াতে আধাৰ কাৰ্ড দিব লাগিব, তাৰপিছত এখন টিকেট দিব, ভিতৰত সোমাব দিব। আৰু এয়া আহিলোঁ ভিতৰত সোমাই আমি। সোমাই সেইকাৰণে ৰখি আছোঁ ইয়াতে। আৰু এয়া চাওক, ভূটানৰ পুলিচ ইমান মৰম লাগে। আৰু এতিয়া আমি যাম পেট্ৰল পাম্পত প্ৰথম। চ' তাৰপৰা তেল ভৰাই কিনে আমি ওলাই যাম। ইয়াতে তেল ভৰাই ল'ব ফুল টেংকি। এয়া গৈ আছোঁ আমি। এয়া পেট্ৰল পাম্প, ইয়াতে সোমাম আমি এতিয়া। ইয়াতে তেল ভৰাই পিনে আমি এতিয়া ঘূৰিম। আৰু এয়া হ'ল ভূটানৰ 50 টকা। ইণ্ডিয়ান 50 টকা নাছিলে কাৰণে সিহঁতে ভূটানৰ 50 টকাটো দি দিলে। আৰু এয়া আমি গৈ আছোঁ ওপৰৰ ফালে। এয়া হ'ল ভূটানৰ বজাৰ। ইয়াতে চব বস্তুৱে পোৱা যায়, বিশেষকৈ মালটো অলপমান কম দামত পোৱা যায়। মালটো আৰু তেলটো বহুত কম দামত পোৱা যায়। বিয়াৰ হওক বা যি কৰা ড্ৰিংকটো কম দামত পোৱা যায়। আৰু এয়া দাদা ভাইটি মিলি পিনে ঘণ্টি বজাই আছে ইয়াতে, দুয়োটাই মিলি পিনে। আৰু এয়া ইয়াতে আমি ওপৰত উঠিম এতিয়া, ইয়াতে ফটোশ্বুট কৰিম। আৰু এয়া হ'ল মই, ইয়াতে ওপৰত উঠি কিনে ভিডিঅ' বনাই আছোঁ। ছোৱালী মানুহ জানেই ন, এইবিলাকতো লাগিবই। আমাৰ কাৰণেতো আৰু বিশেষকৈ ভিডিঅ'টো মেইন ন। মানে ক'ৰবাত গ'লে ৰিলচ বনোৱা, ভিডিঅ' বনোৱা, ফটো উঠা, সেইবিলাকে আমাৰ কাৰণে মেইন। চ' আজিলৈ আহিছোঁ এইখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব একদমেই নাপাহৰিব। বাই বাই।